আজি আমি নতুন তামোলপুৰ দ্বিতীয় অফিস হিসাবে মুকলি কৰিব পাৰিছোঁ কাৰণ আমি এইটো বহুত দিন আগত এইটো মুকলি কৰিব বিচাৰিছিলে ইলেকশ্যন আগত কিন্তু সময় নোপোৱাৰ কাৰণে লেট হৈ গ'ল তথাপিও আজি আমি তামোলপুৰ দ্বিতীয় অফিসটো মুকলি কৰা হ'ল আৰু ইয়াত মানে স্থাপিত নাই হ'ব গ'লে অফিসটো কেনেকৈ চলাব মেডাম যিটো অকলে আছে গতিকে আমি অতি সোনকালে জুন 12 to 15 তাৰিখ ভিতৰত 5জনমান ইয়াত এটাচমেণ্ট আমি ষ্টাফ দি আছোঁ আৰু অলপ আগতে আমি SP আৰু ADC ইয়াৰ লগত আলোচনা কৰিছোঁ যিহেতু তামোলপুৰ ডিষ্ট্ৰিক্ট হিচাপে যদি নিয়ন্ত্ৰণ কৰিব লাগে গাড়ী চলা যিকোনো বদমাইচি মানুহবিলাকে উইদাউট ড্ৰাইভিং নোট নাথাকা বা গাড়ী কাগজ নাথাকা এইবিলাকৰ চেক কৰিবৰ কাৰণে আমি অলপ আগতে আমাৰ SPৰ লগত আলোচনা কৰিছোঁ তেওঁলোকে বহুত সহায় কৰিব আপাতত 12 to 15 তাৰিখলৈকে আমাৰ অলপ কিবা পেণ্ডিং থাকিব তাৰপিছত ফুল ষ্টাফ যেতিয়া আহিব আৰু আমাৰ তামোলপুৰ দ্বিতীয় অফিচ ভাল হ'ব আৰু সকলোৱে আমি আশা কৰিছোঁ সকলোৱে কোঅপাৰেশ্যন দিব সহায় দিব এইটো আমি আশা বিচাৰিছোঁ কিমান টকা বাজেট হৈছে বাজেট আমি জুলাইত পাব এতিয়ালৈকে আমাৰ বাজেট হোৱা নাই জুলাইত বাজেট হ'ব আৰু বাজেট হোৱাৰ পিছত বহুত পেণ্ডিং কাম আছে ইয়াত আৰ্ট ফিলিং কাম দৰকাৰ আছে আৰু অফিচত বহুত মানে চফা চেট কিবা কিবি বহুত এইবিলাক আছে গতিকে মই মেডাম লগত আলোচনা কৰিছোঁ এই ডিটেইল কি লাগে কিমান বাজেট লাগিব ইয়াত এইটো মোক এইকেইদিনৰ ভিতৰত আমাক দিব আৰু এইটো মই বাজেটত সোমাই ল'ম